প্ৰিয়হৰ ছাত্ৰসকল, আগৰ ভিডিঅ'টোত আমি জিকিৰ নামৰ কবিতাটিৰ মূলভাৱ সম্পৰ্কে আলোচনা কৰিলোঁ। আজি এই নতুন ভিডিঅ'টিত আমি পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম। তোমালোকে চোৱা, 1 নম্বৰতে চমু উত্তৰ দিয়া। জিকিৰৰ ৰচক কোন? জিকিৰৰ ৰচক হৈছে আজান ফকীৰ। জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? জিকিৰবোৰক হিন্দুসকলৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতিমূলক গীতসমূহৰ লগত তুলনা কৰিব পাৰি। জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ পৰা ওলাইছে, যাৰ অৰ্থ হ'ল ঘনে ঘনে উচ্চাৰণ কৰা। খুদা ৰচুল লুকাই আছে মুমিন আঁৰত। ইয়াত ৰচুল আৰু মুমিন শব্দৰ অৰ্থ কি? ইয়াত তোমালোকে মন কৰিবা, ৰচুল শব্দৰ অৰ্থ হ'ল দেৱদূত, ঈশ্বৰ প্ৰেৰিত। মুমিন শব্দৰ অৰ্থ হ'ল বিশ্বাসী মুছলমান। 3 নম্বৰ প্ৰশ্নটো তোমালোকে চাবা যে মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে হালে হলৰ লগত দৰিকাৰ টপালি। উল্লেখিত কবিতা ফাঁকি অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। এই প্ৰশ্নটোৰ উত্তৰ অলপ দীঘলীয়া হ'ব, কাৰণ পাঠত থকা এই প্ৰশ্নটোত কি কৰিছে, অন্তৰ্নিহিত ভাৱটি বিশ্লেষণৰ কথা কৈছে। অন্তৰ্নিহিত ভাৱ ভিতৰত লুকাই থকা কথাখিনি মূল কথা যিহেতু ব্যাখ্যা কৰিবলৈ কৈছে, গতিকে এই প্ৰশ্নটোৰ উত্তৰ দীঘলীয়া হ'ব। তোমালোকে প্ৰসংগ সংগতি ব্যাখ্যাৰ কথা তোমালোকে জানা, সংগতি কাক কয়, প্ৰসংগ কাক কয়, ব্যাখ্যা কাক কয়। ঠিক সেনেদৰে বিশ্লেষণ কৰিবলৈ যাওঁতে তোমালোকে প্ৰথমে সংগতি লিখিব লাগিব, অৰ্থাৎ ক'ৰ পৰা তুলি অনা হৈছে বা এই কোনটো কবিতাৰ অন্তৰ্গত এই বাক্যকেহাৰী। এই কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ আজান ফকীৰ দেৱতাৰ ৰচিত জিকিৰ নামৰ কবিতাতে অন্তৰ্ভুক্ত বুলি কৈছে। ইয়াত কবিয়ে মানৱ জীৱনৰ কথা ব্যক্ত কৰিবলৈ কৈ এনেদৰে ব্যক্ত কৰিছে। মূলতে ইয়াত কি কথা কৈছে, মূলতে ইয়াত কবিয়ে কি বুজাব খুজিছে, সেই কথাখিনি 1 বা 2 লাইনৰ ভিতৰত লিখিবা। তাৰপৰা আহিবা ব্যাখ্যালৈ, বিশ্লেষণলৈ। মক্কা হৈছে ইছলাম ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ ধৰ্মস্থান। তালৈ মানুহে হজ বা তীৰ্থযাত্ৰা কৰিবলৈ যায়। কিন্তু সেই স্থান দৰ্শন কৰিলেই ধৰ্ম নহয়। মুক্তি লাভ কৰিবলৈ মানুহে মুমিন হ'ব লাগিব, অৰ্থাৎ মানুহে ঈশ্বৰক বিশ্বাস ৰাখিব লাগিব আৰু সৎ হ'ব লাগিব। বহুতে ভগৱানৰ দৰ্শন লাভৰ বাবে বহুতে মক্কালৈ গৈ জিকিৰ গায় আৰু বা আল্লাৰ নাম সোঁৱৰে, কিন্তু তাৰ মাজেৰে জীৱই আল্লাৰ সন্ধান নাপায়। মানুহে জীৱনত নানা পাপমূলক কামত অৱতীৰ্ণ হয় আৰু অৱশেষত পাপ খণ্ডন কৰিবলৈ মক্কালৈ গৈ পৰম মুক্তি লাভ কৰিব পৰা যায় বুলি কোৱা হয়। কিন্তু অসৎ কামত লিপ্ত হোৱালৈকে যিমান মুখত আল্লাৰ নাম লৈ থাকিলেও মুক্তি নাপায়। সেয়েহে মানুহে সৎ কাম কৰিব লাগে আৰু মানুহে মুমিন হ'বলৈ চেষ্টা কৰিব লাগে। আত্মাক পবিত্ৰ নকৰি মক্কালৈ যোৱা মানে দৰিকণা মাছে হাল আৰু হলৰ লগত যুঁজিবলৈ যোৱা নিচিনা মূৰ্খামি। এই কথাখিনিৰ অন্তৰ্নিহিত ভাৱ এইটোৱে যে আমি গম পাওঁ যে মানুহে জীৱনত নানা ধৰণৰ লোভমোহৰ প্ৰতি আকৃষ্ট হয়, যেনে ধন সম্পত্তি, ঐশ্বৰ্য, বিভোৰ, এইবিলাক বস্তুৰ পিছতে অনবৰতে লাগি থাকে, যাৰ ফলত কি হয়, মানুহে নানা ধৰণৰ পাপমূলক কাৰ্য কৰি হ'লেও সেইসমূহ বস্তু, ধন সম্পত্তি, টকা পইচা এইবিলাক নিজৰ কৰিব বিচাৰে, হয়নে? যাৰ ফলত তেওঁলোকে পাপ কিছুমান নিজে গোটাই লয় বা পাপমূলক কাৰ্যসমূহ সংঘটিত কৰে। এই পাপসমূহ সংঘটিত কৰাৰ ফলত জীৱনত এটা সময়ত শেষৰ পৰ্যায়টোত খুব কি হয়, বিৰক্তিদায়ক এটা জীৱন অতিবাহিত কৰিব লগা হয়, অৰ্থাৎ দুখ দুৰ্দশাৰে ভৰপূৰ এটা জীৱন অতিবাহিত কৰিব লগা হয়, যাৰ ফলত সেই দুখৰ যি জীৱন, সেই পৰা মুক্তি লাভ কৰিবলৈ ভগৱান তথা আল্লাৰ চৰণত তেওঁলোকে কাতৰ অনুৰোধ কৰে আৰু এই জীৱনৰ পৰা মুক্তি লাভ কৰিব বিচাৰে। আৰু তেওঁলোকে অপকাৰ্যমূলক অসৎ কাৰ্যবিলাক কৰি থাকে, যাৰ ফলত তেওঁলোকে কি কৈছে, নিজৰ আত্মাতে বাস কৰি থকা আল্লাক তেওঁলোকে কেতিয়াবাতে ত্যাগ কৰিব লগা হয়। কাৰণ আমি যেতিয়া বেয়া কাম কৰোঁ, অসৎ কাম কৰোঁ, তেতিয়া আমাৰ ওপৰত যি কৃপা দৃষ্টি, দয়া দৃষ্টি, সেইখিনি ভগৱান বা আল্লাই তেতিয়াই ত্যাগ কৰি দিয়ে, যেতিয়া আমি অসৎ কামসমূহত নিজকে নিয়োজিত কৰোঁ। সেইখিনি কথা ক'বলৈ কৈছে যে কি মক্কা হৈছে ইছলাম ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ তীৰ্থস্থান। আৰু এই ইছলাম ধৰ্মৰ লোকসকলে প্ৰকৃত মুছলমানক বাদ দি যিসকলে বিশ্বাস নকৰে, ভগৱানক বা আল্লাক বিশ্বাস নকৰি যিসকলে কামবিলাক কৰি যায়, অসৎ কামবিলাক কৰে, ভাল বেয়া এইবিলাক চিন্তা নকৰাকৈ কামবিলাক কৰি যাওঁতে তেওঁলোকে বিভিন্ন ধৰণৰ পাপসমূহ গোটাই লয় বা পাপমূলক কাম কৰে, যাৰ ফলত তেওঁলোকে মুক্তি লাভ কৰিবৰ বাবে তেওঁলোকে অৱশেষত কাৰ শৰণাপন্ন হয়, তীৰ্থস্থানসমূহলৈ যায় আৰু সেইসমূহ স্থানত গৈ পিনে জিকিৰ গায় বা ঈশ্বৰ বা আল্লাৰ নাম সোঁৱৰে, কিন্তু তাৰ ফলতো ভগৱানৰ সাক্ষাৎ নাপায় বা ভগৱান তথা আল্লাৰ দয়া দৃষ্টি তেওঁলোকে নিজৰ মাজত বৰ্তাই ৰাখিব নোৱাৰে, যাৰ ফলত তেওঁলোকে কি কৰে, দুখ দুৰ্দশা বা কষ্টৰে ভৰপূৰ এটা জীৱন অতিবাহিত কৰিব লাগে। তোমালোকক মই সেইদিনা মূল ভাৱতো কৈছিলোঁ যে কি হয়,
যেতিয়া মানুহে এই লোভমোহৰ প্ৰতি আকৃষ্ট হৈ পাপমূলক কাৰ্যসমূহ কৰে, কৰ্মসমূহ কৰে, তেতিয়া কি হয়, আমাৰ আত্মাতে বসবাস কৰি থকা আত্মায়ো আমাৰ লগ এৰি দিয়ে। তেওঁলোকৰ ক্ষেত্ৰতো ঠিক একেই হৈছে। যিসকল প্ৰকৃত মুছলমান নহয়, ভগৱান ঈশ্বৰক বা আল্লাহক বিশ্বাস নকৰে, তেওঁলোকে মক্কালৈ গৈ জিকিৰ গীত গোৱাৰ কথা কৈছে। আৰু জিকিৰ গীত গাই পিনে যি এক পৰিৱেশৰ সৃষ্টি কৰে, অৱশেষত যি আল্লাহৰ তেওঁলোকে আশ্বাস বা বিশ্বাস নাপায়, দয়া নাপায়, কৃপা নাপায়, তেওঁলোকে কি কৰে, নিজৰ মাজত থকা আল্লাহক হেৰুৱাই পিনে অতিষ্ঠ হৈ জীৱনৰ পৰা মুক্তি লাভৰ বাবে যি কাতৰ অনুৰোধ কৰে, অৱশেষত কি হয়, পাপ খণ্ডন কৰিবলৈ মক্কালৈ গৈ পৰম মুক্তি লাভ কৰিবলৈ যায় বুলি যি তেওঁলোকৰ বিশ্বাস থাকে, সেইখিনি অথলে যায়। আৰু সেয়াকে কবিয়ে কি হৈছে, হল আৰু হালৰ লগত যুঁজিবলৈ যোৱাৰ নিচিনাকৈ দৰিকণা মাছৰ যি মূৰ্খামি, সেই কথা দৰিকণা মাছ বুলি এই প্ৰকৃত মুছলমানৰ বাদে যিসকল মুছলমানে এনে কৰ্মত লিপ্ত হয় তেওঁলোকক কৈছে। আৰু হল বা হালৰ লগত যুঁজিবলৈ বুলি আল্লাহ বা ঈশ্বৰক কৈছে। হল বা হালৰ লগত যুদ্ধ কৰিছে, কাৰণ এই দৰিকণা মাছ এটা হল বা হালৰ নিচিনা প্ৰকাণ্ড বা ডাঙৰ মাছটোৰ লগত যুদ্ধ কৰি হাল বা হলক একো কৰিব নোৱাৰে। ঠিক তেনেদৰে আমাৰ আত্মাৰ পৰা বা সেইসকল মুছলমানৰ আত্মাৰ পৰা কেতিয়াবাতে পৰিত্যাগ কৰা আল্লাহক তেওঁলোকে যিমান অপকৰ্ম কৰাৰ ফলত, বেয়া কামসমূহ কৰাৰ ফলত যিমান আল্লাহৰ নাম মুখত লৈ থাকিলেও আল্লাহে তেওঁলোকক লগ নিদিয়ে বুলি বুজাব খুজিছে। তাৰ বাহিৰে তেওঁলোকে ধৰ্মস্থানসমূহ, তীৰ্থস্থানসমূহলৈ গৈ যিসমূহ কাৰ্য কৰে, সেইবোৰ সম্পূৰ্ণ অথলে যোৱা বা তেওঁলোকৰ নিজৰে মূৰ্খামি বুলি কবিয়ে ক'ব বিচাৰিছে।